Good morning everyone. আজি ডেট হৈ গ'ল 1 ছেপ্টেম্বৰ 2023 টাইম 9:16 AM অপশ্যন তাকে বেংক নিফটি ওপেন হৈছে 19,260 আৰু 230 এটা সাপোৰ্ট লেভেল আৰু এইডোখৰত আমি সাপোৰ্ট লেভেলৰ নিচিনাকৈ চাম ইয়াত 230 ব্ৰেক কৰিলেহে আমি সেলিং সাইডত যাম আজি মাৰ্কেট নাইটো সাইডৱেজ হ'ব নাইটো আপ মুভ এটা দিব পাৰে তাকে ওয়েট কৰিম ভাল সেটআপৰ মতে বহিলে আমি ট্ৰেড লম ঠিক আছে কি ট্ৰেড লম আপোনালোকক দেখাই আছো বাৰু ভিডিওটো টাইম হৈ গ'ল 9:25 যেলৈকে ট্ৰেড লোৱা নাই বাইং সাইডত ল'ব পৰা নাই সেলিং সাইডত ল'ম মানে বিশেষকৈ আমি বাইং সাইডে চাম বুলি ভাবি আছো কাৰণ কেলে আজি সাপোৰ্টত ওপেন হৈছে আৰু বাইং সাইডত ল'লেও 19,230 ওচৰত যদি বাইং মানে ক্যান্ডেলটো যদি বুলিশ ক্যান্ডেলৰ সেটআপ বা চাৰ্ট প্যাটাৰ্ন বনে তেতিয়া বাইং সাইড যাম আৰু নহলে 320 ওপৰত বাইং সাইড যাম কাৰণটো কেলে মানে কালি ইয়াৰ পৰাই ডিসাইড হৈছিলে ডাউন সাইড আহিবৰ কাৰণে ডিসাইড হৈছিলে আপ সাইড যাব নি ডাউন সাইড যাব ঠিক আছে 19,320 ওপৰত বাইং সাইড যাম নহলে 19,240 বা 50 ওচৰত যদি বাইং সেটআপ বা ক্যান্ডেল বনে এটা বাইং সাইড যাম ঠিক আছে সময় হৈ গ'ল 10:07 পুৱাৰ ট্ৰেড এটা ললো মই ভিডিওটো কৰিব নোৱাৰিলো ট্ৰেডটো কি সেটআপৰ কি মতে ললো হেতু বিষয়ে বুজাই আছো প্ৰথম আমি ফিবোনাচি ৰিট্ৰেসমেন্ট মই কৈছিলো যে 19,320 ওপৰত আমি বাই কৰিম বুলি তাৰপা আমি তাৰ ফিবোনাচি ৰিট্ৰেসমেন্ট এটা আমি কালি হাই ওপৰত মই ফিবোনাচি লগাই পিনি আজি লো মানে দেখিছে নহয় এটো 15% ৰিজেকশন আৰু তাৰ উপৰিও ক্যান্ডেলষ্টিক প্যাটাৰ্নটো আপুনি ধৰিব পাৰিছে চাগে দেখিছে চাগে বিয়েৰিছ এংগলফিং ক্যান্ডেল বনিছে দেখিছে নহয় আৰু আমি তাতে সেল কৰিছো নেট সেল কৰিছো খালি কোয়ান্টিটি এড কৰিবলৈ চান্সে নিদিলে কোয়ান্টিটি এড কৰিব নোৱাৰিলো অকল এটা কোয়ান্টিটিয়ে লৈছো কিমান প্ৰফিট দিছে মই এতিয়ালৈকে চোৱা নাই আৰু দেখাই আছো 730 প্ৰফিট দি আছে কি হয় চাই লম এইটো এটা ৰেজিস্ট্যান্ট লেভেল হয় আৰু ইয়াৰ পৰা ব্ৰেক কৰিব পাৰে এটা লোটেহে এড কৰিব পাৰিলে আৰু এটা লোট এড কৰিব পৰা ভাল আছিল দেখাই আছো আপোনালোকক ভিডিওটো সাপোর্ট লেভেল হ'ব দেখিছে নহয় কালি ক্লোজিং এটো 50% এটা এবাৰ টাচ কৰিবলৈ আহিব পাৰে আমি ইয়াতে প্ৰফিট বুক কৰি দিম এতিয়াও প্ৰফিট বুক কৰিম বুলি ক'লে কৰিব পৰা হৈ আছে কিন্তু আমি ইমানটো আহিবলৈ দিছো ওয়েট কৰিম অকমান আহক ইমানটো আহিব চাগে ইয়াৰ পালেহি আমি 580 মান পালে আৰু কি 19,280 মান পালে আমি প্ৰফিট বুক কৰিবলৈ চেষ্টা কৰিম ঠিক আছে ওয়েট কৰচোন চাই লম ক্যান্ডেলডাল বুলিশ ক্যান্ডেল বনি গ'ল প্ৰফিট বুক কৰি দিয়াটো ভাল হ'ব নেকি টু 97 বুক হ'ল আৰু কাইলৈ পৰহিলে বন্ধ হৈ গ'ল আজি আৰু ট্ৰেড নকৰিম চাগে সেটআপটো ঠিকে আছিলে কিন্তু 1:2 700 600 প্ৰফিট দি থাকোঁতে মই বুক কৰিব লাগিছিলে কিন্তু ইমানটো মান আহিব যেন লাগিছিলে 280 এতিয়াও চান্স আছে কিন্তু এই ক্যান্ডেলডাল বুলিশ এই ক্যান্ডেলডাল বুলিশ এংগলফিং ক্যান্ডেল বনি গ'ল না সেইটো কাৰণে প্ৰফিটটো বুক কৰি দিলো ঠিক আছে থ্যাংক ইউ যদি আৰু ট্ৰেড লওঁ আপোনালোকক ভিডিওত দেখাম বাৰু হয়তো আজি নলবলৈ আছো কাৰণ কেলে কাইলৈ পৰহিলে
যদি ভাল ছেটআপ বহে তেতিয়া ট্ৰেড ল'ম, ঠিক আছে।